হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে, সুখী আছে। আজি আমাৰ যিহেতু জয়পুৰত হ'ল 4th ডে আৰু আজি আমি গৈ আছোঁ আমেৰ ফৰ্ট চাব আৰু নাহাৰগড় ফৰ্ট চাব। তে বলক আমাৰ লগত। আৰু এয়া আইৰা গাড়ীত উঠি পেলাই তাই শুই পৰিছে একদম টোপনিত লালকাল। আপোনালোকে চাগে জয়পুৰৰ ভিডিঅ' চাই পেলাই ভাবিছে যে একেটাৰে ৰাস্তা বাৰে বাৰে মই দেখুৱাই থাকোঁ, কিন্তু আমি যাওঁতেও এইফালেৰে যাব লাগিব, আহোঁতেও এইফালেৰে আহিব লাগিব হাৱা মেহেল হৈ পেলাই। कहाँ लेके जाता है फिर? আৰু এয়া আহি পালোঁ আমি ট্ৰাইডেণ্ট হোটেল। আপোনালোকে জয়পুৰ আহিলে থাকিব পাৰে, খুব ধুনীয়া হয়। আমাৰো থকা কথা আছিলে, কিন্তু অকণমান প্লেনটো ইফাল সিফাল হৈ গ'ল। বাৰু নেক্সট টাইম আমিও ভাবিম। जयपुर की निशानी यही है। ये अच्छी गाड़ी आ गई, एक बेंच का 2 आ गई, ये बढ़िया आया, ये बढ़िया शॉट आया एकदम। আৰু হাঁহি ধেমালিৰ মাজতে আমি পালোহি আমেৰ ফৰ্ট। এতিয়া ভাবিছোঁ অকণমান পেট পূজা কৰি লওঁ, যিহেতু বহুত দেৰি হৈ গৈ আছে আৰু প্লাছ ইমান ৰ'দ, এতিয়া মানে ভিতৰত যোৱাটো পচিবল নহ'ব। এতিয়া চাওঁ ভিতৰত যাওঁ নে নাযাওঁ। আৰু অক্ষয় ভাইয়া কৈ আছে যে আপোনাৰ কেফেটোৰ পৰাই ওপৰৰ পৰা চবখিনি দেখা যায়, তো চাই লওঁ। কাৰণ যিহেতু আইৰা আছে লগত, তাইৰ লগত অকণমান অসুবিধা হয়, কাৰণ ৰ'দ বেছি থাকিলে বা মানুহ বেছি থাকিলে মই মানে যিমান পাৰোঁ মানে নাযাবৰ কাৰণে ট্ৰাই কৰোঁ। এতিয়া দেখিছেনে গোটেইখিনি মানে দেখাই গৈ আছে। আৰু কেফেটোৰ এম্বিয়েন্সটো ইমানেই ধুনীয়া মানে বহুত ধুনীয়া হয়। আৰু তাৰ পৰাই আপুনি গোটেইখিনি দেখা পাব, মানে দেখিছেনে গোটেই দেখা গৈ আছে। আৰু এয়া লৈছোঁ আমি খাব। আৰু এইটো অৰ্ডাৰ কৰিছিলোঁ আমি চুৰ নান। হয়, একচুৱেলি এইটো হয় আপোনাৰ দিল্লীৰ ফেমাছ, কিন্তু অক্ষয় ভাইয়াক ক'লে যে ইয়াতো এইটো বহুত ধুনীয়া পায়, চ' খাবলৈ খুবেই টেষ্টি আছিলে সঁচাকৈ একদম। আৰু ইপিনে আইৰাকো মই কল খুৱাই আছোঁ অকণমান, যিহেতু তাই মৰ্ণিং ব্ৰেকফাষ্ট কৰিয়ে ওলাইছিলে। আৰু মই যিমান পাৰোঁ তাইক মৰ্ণিং অকণমান হেভিকৈ খুৱাই দিওঁ ওলাই আহিলে। তো আজি আমি ইয়াতে নোসোমালোঁ আৰু এতিয়া আমি গৈ আছোঁ নাহাৰগড় ফৰ্ট চাবলৈ, কাৰণ বহুত বেছি ৰ'দ আছিলে। দেখিছেনে কিমান ৰ'দ। আৰু আহি পালোঁ আমি এতিয়া নাহাৰগড় ফৰ্ট। চ' বাহিৰতে আছোঁ আমি এতিয়া, ভিতৰলৈকে যাব লাগিব, অকণমান ওপৰত উঠিব লাগে। আইৰা লাইন नहीं यार, आयरा को कहाँ है आयरा? আইৰা চাই আছে বাৰ্ডছ। তাই বাৰ্ডছ এনিমেল চাই খুবেই ভাল পায়। আৰু ইপিনে লৈ আছে টিকেট, কাৰণ ভিতৰত সোমাব লাগিলে আপুনি টিকেট ল'বই লাগিব। আৰু ভিতৰত সোমাম বুলি ক'লে এটা ফৰ্ট চাব লগা হ'লে মানে আপুনি গোটেই দিনটোৱে লৈ আহিব লাগিব। সেইটো মই আগতো কৈছোঁ, কাৰণ এতিয়াও মানে বহুত দূৰ যাব লাগিব আমি। দেখিছেনে কিমান ধুনীয়া। আৰু ইপিনে অক্ষয় ভাইয়া কিবা কৈ আছে, শুনি লওকচোন কি কৈ আছে। अच्छा बोलो, आप बोलो, वीडियो नहीं बना रहे हो, आप बोलो। क्या हुआ था? नहीं वही मतलब उसमें दिखाते हैं हाँ कि एक प्लेटफॉर्म सा रहता है, तो दारू पीते पीते क्या करते हैं वो ऐसे कंपटीशन लगता है, जो एक फटाफट पी लेगा वो हाँ हाँ नहीं पिया तो वो मतलब गिर जाते हैं वैसा, हाँ है ना। तो पीते पीते इसी में पानी में गिरता है। रंग बसंती।
फिर उसके बाद वो गाना स्टार्ट होता है मस्ती का पाठशाला মানে কথাটো হ'ল যে ইয়াতে ৰং দে বসন্তি শ্বুটিং হৈছিলে মস্তি কা পাঠশালাৰ গানটো সো সেইটোৱে আমাক কৈ আছিলে কেনেকৈ কি হৈছিলে কি হোৱা নাই আৰু এতিয়া গৈ আছোঁ আমি ভিতৰ পিনে আৰু বহুত মানুহ আছিলে আৰু সবে একদম ফটো ভিডিঅ'ছত ব্যস্ত আৰু ইপিনে মোৰ টিকলিজনী তাইৰ বাপেকৰ লগত ব্যস্ত মই অকণমান টাইমো লোৱা নাই দেই বাপেকক দি পেলাই মই ঘূৰি আছোঁ আৰামছে আমি ওপৰত গৈ আছোঁ আৰু ইমান ধুনীয়া ভিতৰত খুবেই ধুনীয়া মানে আৰু ইয়াতে আৰু আমাক বুজাই আছে অক্ষয় ভাইয়া ক'ত কি হৈছিলে কেনেকুৱা কি শুনকচোন ने ऐसे लाइन बनाए थे हर एक लाइन पे एक जैसा बना मतलब ताकि कोई कंप्लेन ना कर पाए ना हाँ ये सारा पोर्शन किसी को कुछ कंप्लेन ना हो इसलिए सारे पोर्शन एक जैसे অক্ষয় ভাইয়া ক'লে যে আমাক মানে ৰজাজনৰ আপোনাৰ 9জনী পত্নী আছিলে আৰু 9জনী পত্নীৰ কাৰণে তেওঁ চব একেই বনাইছিলে ইণ্টাৰেষ্টিং হয়নে আৰু আমি গৈ আছোঁ এতিয়া ওপৰত মানে ওপৰৰ পৰা চাবলৈ কাৰণ ওপৰৰ পৰা আপুনি গোটেই মানে জয়পুৰ দেখা যায় বোলে বলক চাওঁ কি ধুনীয়া হয়নে মম অন ডিউটি ফৰ্টৰ পৰা ওলাই দিলোঁ আমি এতিয়া অকণমান ওচৰতে ঘূৰিম বুলি ভাবিছোঁ আৰু দেখিছেনে কি কৰি আছে ইপিনে হাজবেণ্ডক দেখি পেলাই প্ৰীতিদিও লাগি গ'ল মই আৰু খুব ভয়াতুৰ মানে মই একো এক্টিভিটি ভালকৈ কৰিবই নোৱাৰোঁ খুব ভয় লাগে মোৰ আৰু ইপিনে অক্ষয় ভাইয়াৰ পৰা আইৰা নাহে দেখিছেনে কাৰণ তেওঁ তাইক মানে ঘূৰাই থাকে যে বেছি সেইটো কাৰণত हम लोग जा रहे हैं अभी पराव रेस्टोरेंट हैं नॉनवेज नहीं मिला तो नहीं खाऊंगा मैं यहाँ पे नॉनवेज नहीं मिलता काली बूट्स क्या है बे আৰু এতিয়া আমি গৈ আছোঁ কেফে এখনত আৰু তাৰ পৰা বোলে বহুত ধুনীয়া ছানছেট দেখিব পায় আৰু কেফেটোৰ নাম হ'ল আপোনাৰ পাৰাও মানে সেইটো আপুনি ফৰ্টৰ বাহিৰত নহয় বাহিৰৰ পিনে ওলাই যাব নালাগে ফৰ্টৰ পৰা আগত মানে আমি খোজকাঢ়িয়ে যাব পাৰি মানে ভিতৰতে আৰু যোৱা 3-4 দিনতে আমাৰ বহুত ভাল ফ্ৰেণ্ডশ্বিপ হৈ গৈছে প্ৰীতিদি আৰু মোৰ আৰু মোতকৈ বেছিতো তেওঁৰ আইৰাৰ লগত বেছি ভাল ফ্ৰেণ্ডশ্বিপ হৈছে যি দেখিছোঁ মানে আৰু আহি আমি পালোঁ কেফে আপোনাৰ বেছি ডিষ্টেঞ্চ নহয় খোজকাঢ়ি আহিলে 5 মিনিট লাগে আপুনি গাড়ীও লৈ আহিব পাৰে ইয়াতে পাৰ্ক কৰিব পাৰে গাড়ীটো যিহেতু আমাৰ একদম বাহিৰত আছে তাৰ কাৰণে অনা হোৱা নাই আৰু ইয়াতে বহুত বেছি ধুনীয়া পৰিৱেশ আৰু মেইন কথা হ'ল আপোনাৰ এয়া ছানছেট আৰু কি লাগে আপোনাক আইৰাটো পুৰা এনজয় কৰি আছে একদম সবকে টাটা বাই বাই হাই इसमें भी तो नहीं जाता एक बार हाँ कॉन्टेस्ट में भी हो जाता था तुम लोगों ने सब पूरा मतलब पूरी पब्लिक वहाँ पे शामिल है पहले जो भी गाने वाने आ रहे थे ना तो ऐसा था कि शोर मचा रहे थे कोई सुन नहीं रहा था
আৰু তেনেকৈ আমি তাৰ পৰা খাই লৈ পেলাই ওলাই দিলোঁ এতিয়া আমি গৈ আছোঁ ঘৰত 100 किलोमीटर बाइक से गए थे अब আৰু ঘৰ আহি পেলাই আমি দুজনী বনাব লৈছোঁ আজি পনীৰ আৰু পোলাও আৰু আণ্টিক মই বহুত ৰিকুৱেষ্ট কৰাৰ পিছত মোক বনাব দিছে আৰু আজি মানে মই ওলাই যাওঁতে কৈ গৈছিলোঁ যে মই বনাম আজি আপোনালোকে খাব লাগিব কাৰণ ডেইলি মানে ইমান বনাই বনাই খুৱাই আছে হয়নে নহয় কওকচোন আৰু ইপিনে মই তেওঁক ব্যস্ত কৰাই ৰাখিছোঁ নহ'লে বাৰে বাৰে কিটচেনত আহি যায় এইটো আমাৰ হৈ গ'ল আৰু চবে ইমান ভাল পাইছে বহুত ভাল লাগিছে তে গাইজ আজিলৈ ইমানেই আশা কৰিছোঁ আপোনালোকে আজিৰ ব্লগটো চাই ভাল পাইছে বাই বাই